হাই গাইজ, আজি ভাবিলোঁ এটা নতুন ব্লগ বনাওঁ যিটো মই দিনটো কি কৰোঁ কি নকৰোঁ তাকে বোলো। এতিয়া মই কাপোৰ মেলিব গৈ আছোঁ। আজি অলপ সোনকালে কাপোৰ মেলিব গৈছোঁ, কাৰণ মা আজি অলপ সোনকালে কাপোৰখিনি ধুই দিলেতো, সেইকাৰণে সোনকালে মেলিব যাই আছোঁ। এই ছাদটো উঠোঁতে বহুত ভাগৰ লাগে দেই, বাপৰে বাপ। কিবাকৈ আহি পালোঁ আৰু পাওঁ অৱস্থা আৰু। আজি মই অলপ সোনকালে পাৰবিলাকক ভাত দি দিলোঁ, কাৰণ চব একেলগতে আনিবলৈ অলপ অসুবিধা হয় মোৰ বাল্টিঙৰ লগতে, কাপোৰখিনিৰ লগতে, সেইকাৰণে সোনকালে ভাতখিনি দি দিলোঁ সিহঁতক। এতিয়া মই ভাবিছোঁ কাপোৰখিনি ধামধাম মেলি লওঁ সোনকালে, মেলি কিনে এতিয়া আজি হাজবেণ্ড অন্যদিনা হাজবেণ্ডে থাকিলে কাপোৰ বাল্টিংটো দাঙি আনি দিয়ে, কিন্তু আজি সোনকালে গ'ল সিও, সেইকাৰণে ময়ো আৰু ভাবিলোঁ নিজেই দাঙি লৈ যাওঁ আৰু কষ্ট মষ্ট। এনেই অন্যদিনা দুটা বাল্টিং হওক এটা বাল্টিং হওক ময়ে দাঙি লৈ যাওঁ, আৰু কেতিয়াবা তেওঁ থাকিলে তেওঁৱে দাঙি লৈ যায়, কিন্তু আজি নাই ন, সোনকালে গ'ল ডিউটি, সেইকাৰণে ময়ে মেলিব আহিলোঁ আৰু সোনকালে কাপোৰখিনি। এবাৰ মেলি আৰু পোৱালিটোক অনা নাই এতিয়া মই ওপৰতে, কাৰণ বতাহ বহুত দি আছে ন, তাৰো কাহ চৰ্দি হৈছে, সেইকাৰণে তাক অনা নাই। মই নিজে আহিলোঁ আজি কাপোৰখিনি মেলিবলৈ গৈছোঁ। অকণমান ফটাফট মেলিলে কাপোৰখিনিও শুকাই যায় ন, বতাহতে হওক বা ৰ'দতে হওক, কেতিয়াবা ৰ'দ নিদিলে বতাহতে শুকাই যায়। কাপোৰখিনি মেলি লওঁ সোনকালে বুলি। এই কাপোৰ মেলা কামো মোৰেই বাপৰে বাপ, বহুত ভাগৰ লাগে। উঠা মেলা বাপৰে বাপ, আনা কামো মোৰ, মেলা কামো মোৰ। এনেই ভালো লাগে বাৰু, অলপ খোজকঢ়াও হৈ যায় ন, মই অলপ শকত হৈ গৈছোঁ ন, অলপমান ওপৰ তল ওপৰ কৰি থাকিলে অকণমান মোৰো ফিগাৰটো অলপমান কমি থাকে এটলিষ্ট। আৰু আজি ফুলত পানীখিনি মোৰ আজি হাজবেণ্ডে সোনকালে দি দিলে বোলো, তেওঁ ৰাতিপুৱা আহি কেনে পানীখিনি দি দিলে কাৰণে সেইটো এটা মোৰ সহজ হ'ল, নহ'লে মোৰ দিগদাৰ হৈ যায়। আকৌ মই কাপোৰখিনি মেলি আকৌ যাব লাগে মই পানী আনিবৰ কাৰণে, আৰু যিয়ে নহয় এইখিনি হৈ গ'ল মোৰ এতিয়া। তো মই ভাবিছোঁ কাপোৰখিনি মেলাব যাওঁ, অকণমান বহিম আৰু, বহুত ভাগৰ লাগিছে মোৰ কাপোৰখিনি বাল্টিংটো দাঙি আনাই, আৰু বহুত ভাগৰ লাগিছে মোৰ কাপোৰখিনি বাল্টিংটো দাঙি আনাই। চাই থাকক, এনেকৈয়ে মই অকণমান ট্ৰাই কৰি থাকোঁ ব্লগ এটা বনাবলৈ বাৰু, কিন্তু মোৰো অলপমান দিগদাৰ হয় বাচ্ছা লৈ কেনে ব্লগ বনাবৰ কাৰণে। তেতিয়া চেষ্টা কৰিছোঁ আৰু, আপোনালোকে যাতে বেয়া নাপায় আৰু, কিবা ভুল চুল হৈ যাব পাৰে মোৰ কওঁতে মেলোতে। ফাইনেলি মোৰ কাপোৰ মেলা হৈ গ'ল। এতিয়া অকণমান বহিছোঁ, ভাগৰ লাগিছে বিৰাট, বাপৰে বাপ। কাপোৰ মেলা এটা মোৰ ডিউটি আৰু দেই, বাপৰে মৰ্ণিঙৰ পৰা কাম 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 কাম, মানুহজনক কিবাকৈ ডিউটিত পঠালোঁ আৰু এতিয়া আৰু আৰম্ভ আৰু। যিহেতু এতিয়া চাকৰি বাকৰি কৰা নাই, যিহেতু আৰু ঘৰতে আৰু চাকৰি কৰা নাই কিয়, এতিয়া বাচ্ছাটোও সৰু হৈ আছে মোৰ, চ' সি অলপ ডাঙৰ হওক, অলপ বুজা হওক, তেতিয়া তাক এৰিব। এতিয়া মোক একদমেই নেৰেহি সেইকাৰণে তাক চাব লাগে ন, খোৱা বোৱাৰ পৰা। মাও চাই, নোচোৱা নহয়, কিন্তু মাৰ লগত ইমান এটা নাথাকে সৰুৰ পৰাই থাকে যদি ইমান নহয় আৰু, মোক লাগিবই লাগিব মোক খোৱা বোৱাৰ পৰা চব মই চাব লাগে ন, সেইকাৰণে আৰু ক'তো কাম বন এতিয়া মই কৰা নাই আৰু, ঘৰতে আৰু সেইকাৰণে আৰু ঘৰৰে ডিউটি। এয়া মোৰ গাৰ্ডেন, যিখিনি পাৰোঁ মই কৰিছোঁ আৰু, যিখিনি পাৰোঁ কৰিছোঁ আৰু। বহুত ভাগৰ লাগিছে বাপৰে বাপ, ৰাতিপুৱাৰ পৰা। মানুহজন ফাইনেলি ডিউটি গ'ল, এতিয়া পাপাৰ ডিউটি যাব আৰু ৰেডি হৈ আছে। পাপা যোৱাৰ পিছত আৰু মা মই ফ্ৰী হ'লেও আৰু থাকে আৰু দিনটো ন, বাচ্ছাৰ লগত লাগি থাকিব লাগে, ইটো খালি পেঁ, কাৰণ আমাৰ বিল্ডিং ঘৰ ন, বিল্ডিং ঘৰবিলাকত কি হয়, ৰুমবিলাকো বেছি ডাঙৰ নহয়, আহল বহল নহয়, অলপ অসুবিধা পায় পোৱালীবিলাকো। আৰু এতিয়া যিহেতু পোৱালি যিখিনি সময়, এতিয়া 2-2.5 বছৰৰ পোৱালীবোৰতো জানেই ন, এতিয়া খেলিব বিচাৰে, ঘূৰিব বিচাৰে, দৌৰিব বিচাৰে, সেইখিনি নাপায়, সেইকাৰণে অলপমান কান্দি থাকে আৰু। হ'লেও মই যিখিনি পাৰোঁ কৰোঁ আৰু, অলপ টিভি চিভি চলাই দিওঁ, বা অলপমান ময়ো কথা পাতি থাকোঁ তাৰ লগত, বা পঢ়াই থাকোঁ, যিখিনি পাৰোঁ কৰোঁ। অকণমান চাটতো লৈ আহোঁ ফুৰাবৰ কাৰণে। এতিয়া ফাইনেলি হ'ল, এতিয়া মই কাপোৰ ঘৰত যাওঁ, ঘৰত যাই কেনে এতিয়া ময়ো একো খোৱা নাই, ৰাতিপুৱাৰ পৰা উঠি কেনে কাম। এতিয়া ময়ো একো খোৱা নাই। এতিয়া মই চাওঁ কি কৰোঁ, ৰুটি ভাবিছোঁ ৰুটি দুখনকে বনাম। ৰুটি কিন্তু মোৰ বহুত ফেভৰেট হয়, চ' মই এতিয়া ৰুটি এখন বা দুখন বনাই কিনে খাম। খাই লৈ পিছত এতিয়া বাচ্ছাটোকো গাখীৰ গৰম কৰি দিওঁ, অকণমান গৰু গাখীৰ দি, কিন্তু অলপমান খাই আৰু গাখীৰ, এতিয়া অলপ গৰম চৰম কৰি দিওঁ, কৰি দি কেনে তাক খুৱাই বুৱাই, তাৰপিছত আৰু ঘৰৰ কামটো জানেই কিমান থাকে আৰু, এতিয়া ঘৰ চৰ চাফা তাফা কৰা মেলা এইবিলাক কৰোঁ আৰু। ঠিক আছে, মই অকণ পিছত আকৌ লগ পাই আছোঁ দেই।
পাপা ডিউটি যাবৰ টাইম হৈছে ন পাপাই কৈছে ভাত দিয়া মোক জল্দি দেৰি হৈছে মানে মই ধাম ভাত দিব গাড়ীখনে বিচাৰোঁ গাড়ীখনো বিচাৰি নাপাওঁ ফাইনেলি পালোঁ গাড়ীখন ধুনীয়াকৈ ধুইছোঁ লৈ পাপা অকণমান ভাত দিলোঁ পাপা বেছি ভাত নাখাওঁ অকণমানে খাই কিনে আৰু অলপ ভাত বাঢ়ি দিলোঁ আজি আমাৰ একদম চিম্পল খানা বনাইছে আজি আমাৰ ৰঙালাও চাটনি বনাইছে আৰু ভাঙন মাছ আনিছিলে পাপাই তাকে ভাঙন মাছ ফ্ৰাই কৰি দিছে আৰু দালি বাছ এইখিনি আজি টিফিনতো তেনেকুৱাই মোৰ হাজবেণ্ডে লৈ গৈছে এতিয়া মোৰ পাপাও তেনেকুৱাই লৈ যাব ডিউটিত পাপাক ফটাফট ভাতখিনি বাঢ়ি দিছোঁ এই ভাঙন মাছ কোনটো দিম চাইছোঁ দিব পাৰোঁ এটা এতিয়া পাপাক মই ভাত দিবৰ কাৰণে লৈ যাওঁ ৰখি আছে পাপাই দেৰিয়ে হৈছে ন ডিউটিত পাপাক ভাত দিলোঁ পাপা খাই আছে এতিয়া মই এইফালে চাওঁ যে বাবু পূৰা একদম আইতাকলত হেলিকপ্টাৰ খেলি আছে তাকে বোলো অকণমান মন চন কৰিলোঁ তাকো বোলো খেলি আছে খেলিছা বাবা এফালে সি পাপৰ খাই খুব ভাল পায় কিন্তু মই পাপৰ দুটামান ভাজি দিওঁ মানে পাপৰ ভাজিলে কিন্তু তাক এটা কেঁচা পাপৰ দিবই লাগিব মানে যেনেকৈ দিবই লাগিব তাক অকণমান কেঁচা পাপৰ এটা দি দিলোঁ আৰু এইফালে ৰখি ঘৰত আহি পালোঁ ইফালে তাক পাপৰ দুটামান ভাজি দিম বুলি ভাবিলোঁ কাৰণ কিয় সি পাপৰ খাই খুব ভাল পায় আৰু পাপৰ ভাজিলে কিন্তু তাক এটা কেঁচা পাপৰ দিবই লাগিব যেনেকৈ নহওক এফালে পাপৰ দুটামান ভাজি ল'লোঁ সি চাই আছে কেতিয়া হ'ব আৰু মানে মই আকৌ এয়া ফুচকা পাপৰ থাকে যে ফুচকা পাপৰ দুটা ভাজি দিওঁ আৰু তাক মানে খুব ভাল পায় ফুচকা পাপৰটো খাই কিন্তু তাৰ লগত কিবা এটা দিব লাগে দেখাম পাব এতিয়া মই এটা ভাজিলোঁ আৰু আন এটা ভাজি আছোঁ এইটো ভাজা হোৱাৰ পিছত এতিয়া তাক কি দিওঁ তাক মই ধুনীয়াকৈ এটা বেলেগ প্লেটত ল'লোঁ এতিয়া এই মৌটো হানিটো খুব ভাল পায় খাই হানি অকণমান তাক প্লেটত দি দিলে মানে ফুচকাৰ ওপৰত বা পাপৰ ওপৰত দিলে খুব ভাল পায় এতিয়া ৰেডি বিচনাত বহি আগতে ৰেডি তাৰপিছত দিলোঁ খালে তেতিয়া পাপা আহিছে পাপাই ডিউটি যোৱাৰ আগত তাক সদায় মৰম কৰে চুমা খায় তাক এটা চুমা দিয়ে সিও এটা চুমা খায় খাই লোৱাৰ পিছত পাপাই তাক সেৱা কৰি কিনে সদায় ডিউটি যায় মানে মই টাৱাখন বহাই দিলোঁ ঘি অকণমান দিলোঁ তাৰপিছত মা পৰঠা বোলে বনাই থ'লে কেনে মই অলপ ঘিৰ লগত লগাই কিনে খাওঁ বুলি ঘিটো খুব ভাল পায় কিন্তু অলপমান আৰু এনেকুৱা ধুনীয়াকৈ বনাই ল'লোঁ বনাই লৈ কিনে এতিয়া মই খাওঁ বুলি ৰেডি হৈ আছোঁ আৰু বোলে মা চাহ বনাইছিলে তাকে মই গাখীৰ চাহ অকণমানে খাওঁ মই বেছি নাখাওঁ 1 চামুচ মানে এনেকৈ অকণমান খাওঁ আৰু বেছি 2 আঙুল 1 আঙুল এনেকৈ কৰি খাওঁ আৰু তাৰপিছত এইফালে বহিলোঁ খাবৰ কাৰণে ইমান ভাল লাগিছিল নহয় খাই কাৰণ কিয় ভোক লাগি থকা অৱস্থাত যদি এখনো হৈ যায় ৰুটি বা পৰঠা মোৰ কাৰণে বহুত মানে আৰু ধুনীয়াকৈ চাহৰ লগত টিভি চাই খাই আছোঁ আৰু এইফালে বাবু পাপৰ খাই আছে এইফালে মাও অহা যোৱা কৰি আছে আৰু ইটো কৰি কাম এইফালে মোৰ ফাইনেলি কোৱা হ'ল বোলে বাবু কি পাবো পাপৰ আধৰুৱা খাই কিনে দেখোন মোৰ ওচৰত আহিলে সি অকলেনো বেচেৰা কি কৰিব অকণমান দিগদাৰ দিয়ে আৰু মোক কি কৰিব এতিয়া বাপেক থাকিলে মোৰ টেনশ্যন নাথাকে আৰু সি অকণমান চাইডাই দিয়ে সেইকাৰণে তাৰ লগত অকণমান খেলা ধূলা কৰিলোঁ শুম বুলি আহি এনেকা বদমাচি কৰি থাকা ন তুমি হা টোপনি নাই চকুত নাই টোপনি নাই কিন্তু এনেকৈ আহি বদমাছ কৰি থাকে এতিয়া মই ধাম বাবুক অলপ খুৱাই দিলোঁ মই ভালকৈ অকণমান খুৱাই দিওঁ চাউলৰ গুড়ি অকণমান বনাই কিনে পটাপট খুৱাই দিলোঁ তাক কাৰণ সি শুব ন ৰাতিপুৱা উঠা ন টোপনি যোৱা নাই তাৰ টোপনিয়ে লাগিছে সেইকাৰণে আমনি অলপ কৰি আছিলে মানে মই আগত এখন ব্ৰেড দিছিলোঁ খাবৰ কাৰণে সেইকাৰণে ব্ৰেডটো ভালকৈ খোৱা নাই কিন্তু মই ভাতখিনিকে খুৱাই দিলোঁ তাৰপিছত এতিয়া ব্ৰেডখিনি অকণমান খাবহি গোটেইখিনি খাই দিয়ে খাই লৈ তাৰপিছত মই অলপ টোপনি খাই দিওঁ আৰু তাৰ ফাইনেলি এতিয়া শুলেইছে ফাইনেলি শুলেই সি বেচেৰা শুই থাকিলে পোৱালিবোৰ খুব ভাল লাগে উঠাৰ লগে ইফালে ভাবিলোঁ যে বাবু শুই থকা অৱস্থাতে ভাত কেইটামান খাই লওঁ নহ'লে আকৌ খাব নিদিয়ে নহয় আৰু এইফালে কুকাৰত মই বাবুৰ ভাত কেইটামানো বহাই দিছোঁ সি উঠিলে খাব নহয় সেইকাৰণে মই আহি গৈছোঁ ভাত খাবলৈ মোৰ ৰুমত এইফালে আন্ধাৰ হৈ আছে কাৰণ বাবু শুলে অলপমান পৰ্দা চৰ্দাবিলাক ঢাকি দিওঁ নহ'লে সি অলপ দিগদাৰ দিয়ে শুব নিবিচাৰে সেইকাৰণে পটাপট খাই লৈছোঁ আৰু নহ'লে আকৌ সাৰ পালে খাব নিদিব নহয় ৰাস্তাৰ ওচৰতে ঘৰ ভাল লাগে
বাবু আছি কুশল হওক এতিয়া আকৌ কাপোৰ অনা ডিউটি এবাৰ কিন্তু টিকলুক লৈ আহিছোঁ নহয় কাপোৰ আনিব যাম দেই কোৱা 7, 8, 9, 10 finally ahi palu ছটা বাজি হোৱাৰ কাৰণে মই পটাপট চাকিখৰ জ্বলাই দিলোঁ সেইখিনি ভিডিঅ' উঠোৱা নহ'ল কিন্তু মই চাকিখৰ জ্বলালোঁ এতিয়া জ্বলাই ইমান ধুনীয়া লাগে ন চাকিখৰ জ্বলাইছোঁ ঘৰটো পূৰা শুদ্ধ লাগে এতিয়া ইমান দাম বাবু খোৱাৰ কাৰণে কম্বলখিনি নষ্ট হৈছিলে সেইখিনি ঠিক কৰি ল'লোঁ কৰি লৈ কিনে বাবু কৈছোঁ অকণমান বাবুক পঢ়াই দিওঁ বোলো অকণমান সদায় তাক মই অকণমান মানে শিকাই থাকোঁ আৰু এইটো 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 হা কি হয় এইটো বা এইটো হা এইটো 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 কাপ এইটো 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 মই ভাবিলোঁ অলপ ইভিনিং স্নেক বনাওঁ তাকে অকণমান চাউলৰ গুড়ি আছিলে মিক্স কৰি কেনে তাকে মই ভাপত দি কেনে বনাই কেনে তেলে দি কেনে বনাই কেনে অলপমান খাম বুলি ভাবিলোঁ তাকে বনাই ল'লোঁ অকণমান বনাই লৈ কেনে তাৰপিছতে অলপমান ভাপতে দি দিলোঁ এয়া ধুতি কাপোৰতে মিক্স কৰি দিলোঁ তাৰপিছতে এইফালে বাবুক চাওঁ যে বাবু পূৰা বহি গাখীৰ খাই আছে আইতাকলত টিভি চাই কেনে তাৰপিছতে বাহিৰত অকণমান আহিলে অকণমান খেলি আছে তেতিয়া ৰাতি হ'ল এতিয়া 9:30 বাজিল বাবুৰ কাৰণে অকণমান ভাত বহাই দিলোঁ তাকে তাৰ কাৰণে তাক খুৱাই বোৱাই তাক খুৱাই থাকোঁতেই মানে অলপ দেৰি পিছতে বাপেক আহি পাব ৰ'ব আহিবও টাইম হৈছে ন তাৰ এতিয়া 10:30 বাজি গ'ল আহিব টাইম হৈছে আৰু বাপেকৰ এতিয়া তাক ধাম খুৱাই দিছোঁ কাৰণ বাপেক আহিলে সি খাবলৈ টান পায় মানে বাপেকৰ লগত খেলিব এতিয়া বাপেক আহিছে এতিয়া চাওক খুচিত পূৰা খুচি মানে বাপেকক লগ পাই কিনে বহুত ভাল পায় বাপেকে ফ্ৰেছ হ'ব এতিয়া ফ্ৰেছ হৈছে কিনে তাৰপিছত দুজনে অকণমান কথা চথা পাতিলোঁ আমি কথা পাতি মানে সেয়া আৰু কথা পাতিলোঁ মানে অফিচৰ লগৰজনৰ বিয়া আছিলে অফিচৰ পৰা বাহিৰে বিয়া খাবলৈ গ'ল তাতে কি হ'ল কি নহ'ল কেনেকুৱা লাগিছে কইনাজনী কেনেকুৱা দৰাটো কেনেকুৱা লাগিছে বোলে এনেকৈ ফটো চটো উঠিলে তেনেকৈ ডিছকাছ কৰি থাকিম আৰু ৰাতিও হ'ল শুবও লাগে এতিয়া কৰিলোঁ ভিডিঅ'টো দেই গুড নাইট কোৱা গুড নাইট বাই কৈ দিয়া